Pero just ayu উপস্থিত আছি বড়িয়া বড়িয়া গাটো অলপ ধুলি পাই গেল কেকটো বলে খোদ নাই এই মাঝে মাঝে সাকি চাই আছে এই কি তা মানে কিহৰ কাৰণে অপেক্ষা হৈ আছে ইয়াতে অপেক্ষা মই দোকানত আছিলো তে ফোন কৰি আছে মোক ফোন কৰি বলে কি ফোন কৰিছি মই গম পোৱা নাই আহিলো ইয়াতে আহি বলে কিবা কাৰণে উৎপাত কৰি আছে লাষ্টত গম পালো কেক আনছি কেক বুঢ়া বয়সত কেক কাটাৰ নিচিনা হ'ব বাৰ্থডে বালাৰ নিচিনা হ'ব তাকে দুইটা মানুহ দেখোন ভৰ্তি এফালে বিজিত আছে মুনালি আছে নব আছে এই মাধু ইটো মই আহিলো বাৰু মোক কোৱা কাৰণে এতিয়া কবা নছো কি কৰে ইয়াতে খানা বোলে নহয় খানা গম পোৱা নাই আকৌ কেক আনছি খুদা লালচা হ'ব আৰু কাটা বিস্কুট লালচা আৰু কাটা বিস্কুট দি খাব লাগিব এতিয়া এফালে দিগেন আছে আমাৰ আৰু এটা মানুহ আছিল বাৰু সি অলপমান লুকাইছি এই অলপ সেলিব্ৰিটি টাইপ মানুহ কেম্বাকে আছে সেইকাৰণে সি লাজ কৰিছি অলপ যে এফালে বস্তু ৰেডি এতিয়া চাওঁ কাৰ অপেক্ষা হৈছে কি হয় চাই থাকক বেছি লম্বা ভিডিঅ' নহয় খাটাই হ'ব অলপ পিছত মানে হয়তো আপোনালোকে কালি ৰাতিপুৱাও চাব পাব পাৰে বা হয়তো ৰাতিও চাব পাব পাৰে এতিয়া কি হয় গম নাপাওঁ আৰু চাই থাকক কি মাই ঘুমাই আছে তেতিয়াহ'লে খানা বনাব খানা মাধু আছে নহয় ৰান্ধনি সি বনাব নহয় তাকো গাইছ পাই আছিলো খানা বোলে আজি নহয় আজি তাৰমানে সুধা লাল চাহ আৰু কাটা বিস্কুট যাৰ বাবে অপেক্ষা হৈছিল সেই মানুহটো আহি পাইছি বাৰু এই জাষ্ট আহি উপস্থিত হৈছে সেইটোৰ কাৰণে অপেক্ষা হৈছিল এখেত আহি পেলাই এতিয়া বৰ্তমান আমি আমাৰ কাৰ্যসূচীটো কৰিম এতিয়া তাৰে পিছত বাৰু গম পোৱা যাব কি হয় লাল চাহ বিস্কুটে কাটা বিস্কুটে হয় নে কি হয় গম পোৱা যাব আৰু কেক চেক কাটি লওঁ আমি কেকটো বোলে খোদ নাই এই মাজে মাজে চাকি চাই আছে এই আমাৰ চেলিব্ৰিটি জনাজন যে আছিল বুলি কৈছিলে এওঁৱে আছিল এওঁ চাকি চাই আছে কেকটো বোলে খোদ নাই এতিয়া বাৰু কাটি কিনে খাই চাওঁ গম পাম আৰু কি হয় কি নহয় নে কি ওৰি কেকটো বোলে খোদ নাই এওঁ মাজে মাজে চাকি চাই আছে আমাৰ চেলিব্ৰিটি মোৰ মতে কি কয় এয়া আমাৰ সম্বৰ্ধনা হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে আজিকাল লাগে মা আসলে কাটা না যায় বড়িয়া বড়িয়া গাটো অলপ ধুলি পাই গেল আকৌ কণী দিলে ভাল হয় আকৌ কণী ললি ভাল হয় মাথাটো বঢ়িয়া হয় টেনচন ল'ব বঢ়িয়া বাৰ্থডে বয় বঢ়িয়া বঢ়িয়া পইচা নাই দাদা মানি আছে পইচা নাই অনুভৱটো কেনে হৈছে অনুভৱ বঢ়িয়া খালি চলাত বসি কি বসি চলাত পদ্ধতি মুটা গা চাই বসি কি বসি কণী হৈছে কণী বসি আগলে থুই দিবি এটা বসি নেকি থুই দিলো বাৰু অনুভৱটো কেনে হৈছে অনুভৱ ঠাণ্ডা ঠাণ্ডা অলপ ঠাণ্ডা দেখ ঠিকে আছে এইবিলাক কৰি পাইছিলি নে কোনোবা দিনা নাই জীৱনত প্ৰথম অনুভৱ নাই তে বাৰু আজি এলো আৰু এটা কথা মই ধন্যবাদ জনাইছো মোৰ সমনীয়াসকলক যে মোৰ বাৰ্থডেটো ইমান স্পেচিয়েল কৰাৰ বাবে ধন্যবাদ হয় আজি ইমানতে ইতি কৰিলো আজি ভাস্কৰৰ জন্মদিন মোৰ মিতা হিচাপে জন্মদিন পালন কৰিলো তো কিছু অলপ এনজয় কৰিলো এতিয়া লাল চাহ বিস্কুট খাই চবে ঘৰে ঘৰে যাওঁ আৰু ধন্যবাদ লাইক ফলো কৰিব ধন্যবাদ।